তো তোমালোকে চাই লোৱা তোমালোকৰ অসমীয়াৰ এনুৱেল পৰীক্ষাত কি কি কুৱেশ্যন তোমালোকে পঢ়ি যাব লাগিব। তো প্ৰথমটো কুৱেশ্যন যেটো পঢ়িবা তোমালোকে মথনি ধৰিয়া নিখেধি মথনি শব্দৰ অৰ্থ কি। তো এইটো তোমালোকে এনসাৰটো দিয়া আছে তোমালোকে এইটো কুৱেশ্যন পঢ়ি যাব লাগিব। নেক্সট কুৱেশ্যন তোমালোকে পঢ়ি যাবা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তো এইটো তোমালোকৰ লং কুৱেশ্যন হ'ব এইটো তোমালোকে পঢ়ি যাবা এনসাৰটো দিয়া আছে স্ক্ৰিনশ্বট মাৰি লবা। নেক্সট কুৱেশ্যন আছে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তো তোমালোকে পুৰণি শব্দৰ আধুনিক ৰূপ তো তোমালোকৰ পৰীক্ষাত এইবিলাক আহি থকা দেখা যায় তো তোমালোকে এইখিনি পঢ়িব লাগিব পৰীক্ষাৰ বাবে। নেক্সট তোমালোকে পঢ়িবা মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় 2 মাৰ্কৰ কুৱেশ্যন তো তোমালোকে এইটো পঢ়ি যাবা পৰীক্ষাৰ বাবে। নেক্সট তোমালোকে এইটো পঢ়ি যাবা এই যে পৃথিৱীৰ স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। 3 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো তো এইটো ভালদৰে পঢ়ি যাবা তোমালোকে। নেক্সট কমন কুৱেশ্যন আছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। তো এইটো কুৱেশ্যনে তোমালোকে ভালদৰে পঢ়ি যাবা। নেক্সট কেনেকুৱা গীত আৰু ছবি সকলোৱে ভাল পায় বা ভাল বুলি কয়। তো এইটো তোমালোকে পঢ়ি যাবা গীত আৰু ছবিৰ পৰা দিয়া হৈছে এইটো। তো তোমালোকে এইসমূহ কুৱেশ্যন যদি পঢ়ি যোৱা পৰীক্ষা তোমালোকে 100% লেটাৰ মাৰ্ক এটা আশা কৰিব পাৰিবা। তো তোমালোকে প্ৰতিটো কুৱেশ্যন ভালদৰে পঢ়ি যাবা আৰু যদি তোমালোকে আমাৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। তো এইটো কবিতা তোমালোকে সাৰাংশ পঢ়ি যাবা ভালদৰে পৰীক্ষাত আহি যাব। নেক্সট কুৱেশ্যন আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় 3 মাৰ্কৰ কুৱেশ্যন হ'ব তো এইটো পঢ়ি যাবা ভালদৰে। তাৰ পিছত আছে মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। এইটো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিব তো তোমালোকৰ ইয়াতে এনসাৰটো দিয়া আছে তোমালোকে ভালদৰে পঢ়ি যাবা। নেক্সট কুৱেশ্যন হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। এই কুৱেশ্যনটো বহুত বাৰ আহিছিল প্ৰিভিয়াছ ইয়াৰত তো এইবাৰো অহাৰ চান্স আছে তো তোমালোকে ভালদৰে পঢ়ি যাবা এইটো 2 মাৰ্কৰ আহিব চিত্ৰবন আৰু মনন। তো তোমালোকে মনত ৰাখিবা তোমালোকৰ কিতাপত কেৱল এখনে নাম আছে সম্পাদন কৰা কাকতৰ নাম তো তোমালোকে এই দুখন পঢ়ি যাবা ভালদৰে। নেক্সট কুৱেশ্যন আছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে। তো এই কুৱেশ্যনটোৰ পিছত তোমালোকে পঢ়িবা মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপনৰ কলৰুল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তো তোমালোকৰ এনসাৰটো দিয়া আছে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। নেক্সট কুৱেশ্যন কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। তো এইটো তোমালোকে ভালদৰে পঢ়ি যাবা দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে। তাৰ পিছত ইম্পৰ্টেন্ট কুৱেশ্যন হৈছে শান্তিৰ চৰাইজনীক আজুলি ভৰাই কবিয়ে কি দিছে। বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় ভালদৰে পঢ়ি যাবা এইটো। নেক্সট কুৱেশ্যন কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে। তো তোমালোকৰ এইসমূহ কুৱেশ্যন 3 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো। নেক্সট কুৱেশ্যন আছে নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান। তো এইবিলাক কুৱেশ্যন তোমালোকৰ অপচনেল কুৱেশ্যন হ'ব কিন্তু 3 মাৰ্ক কৰি থাকিব তো তোমালোকে এইসমূহ কুৱেশ্যন ভালদৰে পঢ়ি যাবা। তাৰ পিছত আছে সময়ৰ দণ্ড পল অনুপলক কি বোলা হয়। নেক্সট প্ৰাকৃতিক জগত বুলিলে কাক বুজায়। লক্ষণাক্ৰান্ত মানে কি। তো এনসাৰসমূহ তোমালোকৰ দিয়া আছে তোমালোকে পাৰিলে লিখি ল'বা নহলে স্ক্ৰিনশ্বট মাৰি লৈ পঢ়িবা। তাৰ পিছত কুৱেশ্যন আছে সময়ৰ টিকনিডাল হেনো আগফালে। তো এইটো তাৎপৰ্য ব্যাখ্যা কৰা বা ডাইৰেক্ট তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাও আহিব পাৰে তো ভালদৰে পঢ়ি যাবা এইটো। নেক্সট কুৱেশ্যন প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি। 4 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো তো এইটো তোমালোকে ভালদৰে পঢ়ি যাবা 4 মাৰ্কৰ লং কুৱেশ্যন। নেক্সট ৰাইজে নখ জোকাৰিলে নৈ বয়। তো এইটো তোমালোকৰ টেক্সচুৱেল হয় যে তোমালোকৰ ভাৱ সম্প্ৰসাৰণ তো এইটো তোমালোকে পঢ়ি যাব পাৰা ইম্পৰ্টেন্ট আছে। নেক্সট কুৱেশ্যন কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসমত ব্ৰিটিছৰ অধীনলৈ যায়। তো এইটো ভালদৰে পঢ়ি যাবা 92 সন্ধিৰ পিছত 1826 খ্ৰীষ্টাব্দৰ পিছত। অন্ধবিশ্বাস মানে কি। অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। 3 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো তো ভালদৰে পঢ়ি যাবা এইটো। নেক্সট কুৱেশ্যন ডাইনী হোপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিশ্বাস দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয় ইয়াৰ কাৰণ কি কি বুলি ভাবা। তো এইটো তোমালোকৰ এনসাৰটো দিয়া আছে ভালদৰে পঢ়ি যাব ইয়াৰ পৰা লং কুৱেশ্যন হয়। নেক্সট বুদ্ধদেৱৰ আচল নাম কি। মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন। তো তোমালোকৰ 1 নম্বৰী কুৱেশ্যন বহুত কেইটা আহিব তো তোমালোকে এইবোৰ কুৱেশ্যন ভালদৰে পঢ়ি যাব পাৰা কমন কুৱেশ্যন হয় এইবিলাক। নেক্সট কুৱেশ্যন আছে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। তো এইটো সাজপাৰ আছে আৰু খাদ্যাভ্যাস আছে খাদ্যাভ্যাসৰ লগতে তোমালোকে চাই যাব পাৰা।
নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা 4 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো তো তোমালোকে ভালদৰে পঢ়ি যাবা এইটো নেক্সট কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ সুকুমাৰ কলা কোনবিল বা এইটো কুৱেশ্যন তোমালোকে এনেদৰে আহিব পাৰে যে সুকুমাৰ কলা কাক বোলে তো তোমালোকে এনেদৰে লিখিব লাগিব কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক সুকুমাৰ কলা বোলে নেক্সট কুৱেশ্যন আছে কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে থ্ৰী সিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল তো এইকেইটা তোমালোকে এক মাৰ্কৰ কুৱেশ্যন পঢ়ি যাব পাৰা আৰু লগতে এইটাও পঢ়িবা ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে কিৰণ নিধি যোজনাৰ আঁৰত মানুহজন কোন তো তোমালোকে এক নম্বৰ কুৱেশ্যন এইবিলাক পঢ়ি যাব ভালদৰে নেক্সট কুৱেশ্যন আছে শ্যাম সুন্দৰ পালিয়াল কোন পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা বৰ্ড কুৱেশ্যন হয় ভালদৰে পঢ়ি যাবা নেক্সট এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট তোমালোকে ধৰি লোৱা এইটো পৰীক্ষাত আহিছেই তো এইটো কুৱেশ্যন তোমালোকে নপঢ়াকৈ কিন্তু নাযাবা কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে তো এই কুৱেশ্যনটো ভালদৰে পঢ়ি যাবা তোমালোকে আৰু 4টা কি দায়িত্ব আছে সেইকেইটাও তোমালোকে এনেদৰে নাম্বাৰিং কৰি লিখিব লাগিব নেক্সট কুৱেশ্যন আছে কাৰ বেগৰ পৰা টকা চুৰ হৈছিল সিদ্ধাৰ্থ হত্যাৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল তো ষ্টুডেণ্টছ তোমালোকে এই ভিডিঅ'টো প্লিজ তোমালোকৰ ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ ভিডিঅ'ৰ পৰা অলপ সহায় ল'ব পাৰে নেক্সট কুৱেশ্যন আছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থক কেনেদৰে প্ৰভাৱিত কৰিছিল তো এইটো তোমালোকে পঢ়ি যাবা 3 মাৰ্কৰ কুৱেশ্যন হ'ব হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা তো ইয়াতে এনসাৰটো ভালদৰে দিয়া আছে তোমালোকে লিখি ল'বা ইয়াৰ পৰাই নেক্সট কুৱেশ্যন সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ এনেদৰে কি কৈছে বা ব্যাখ্যা কৰা বা তাৎপৰ্য ব্যাখ্যা কৰা দুয়োটা আহিব পাৰে তো তোমালোকে এইখিনি লিখি দিবা নেক্সট কুৱেশ্যন লোককৃষ্টি কাক বোলা হয় লোককৃষ্টিৰ দৃশ্যমান দিশক কি বোলা হয় পাঠত উল্লেখিত লক্ষীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি তো এনসাৰবোৰ গোটেইখিনি ইয়াতে দিয়া আছে তোমালোকে লিখি ল'বা তাৰ পিছত তোমালোকে যেটো চাবা নিচুকনি গীত এইটো সমুটক আহিবই পৰীক্ষা 3 মাৰ্কৰ কুৱেশ্যন হ'ব ইয়াতে এনসাৰটো ভালদৰে দিয়া আছে তোমালোকে এইখিনি লিখি দিলে 3 মাৰ্ক পাই যাবা নেক্সট কুৱেশ্যন লোকজীৱন 3টা ভাগত বিভক্ত লোকজীৱন কি 3টা ভাগত বিভক্ত প্ৰত্যেকটি ভাগেৰে সমুৱা ভাগ দিয়া এইটো কুৱেশ্যন তোমালোকৰ 4 মাৰ্কৰ আহি যাব তো তোমালোকে গোটেইখিনি ভালদৰে পঢ়ি যাবা নেক্সট লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে এই শ্ৰেণীৰ নাটৰ সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয় না তোমাৰ নিজৰ ভাষাত লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন আছে লোক সাহিত্যিক কেইটা আৰু কি ভাগত হ'ব পাৰি ভাগবোৰৰ নাম লিখা তো 2 মাৰ্কৰ কুৱেশ্যন এটা আহি যাব পাৰে পৰীক্ষাৰ বাবে নেক্সট আছে ব্যাখ্যা কৰা বা তাৎপৰ্য ব্যাখ্যা কৰা লোক সংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি তো এইটো ভালদৰে পঢ়ি যাবা তোমালোকে নেক্সট আছে তোমালোকৰ প্ৰাচীন সাহিত্য অৰ্থাৎ গ্ৰুপ বিৰ পৰা মাধৱ কন্দলী কোন আছিল মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় মাধৱ কন্দলী শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম লিখা আৰু আছে তোমালোকৰ মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তো কোন ৰজা আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক তোমালোকে ভালদৰে পঢ়ি যাবা 1 নম্বৰ কুৱেশ্যন নেক্সট তোমালোকে পঢ়িবা লংকা নগৰীৰ কাষৰ বনবৰণিত হনুমন্তে কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল 3 মাৰ্কৰ কুৱেশ্যন আহি যাব এইটো নেক্সট তোমালোকে চমুটকা এইকেইটা 3টা চাই ল'বা তোমালোকে নীল অমৰাৱতী আৰু কাশ্যপ নন্দন নেক্সট কুৱেশ্যন হনুমন্তৰ পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া তো এইটো তোমালোকৰ পৰীক্ষাত আহিলে 3 মাৰ্কৰ কুৱেশ্যন আহিব তো তোমালোকে এইখিনি পঢ়ি যাবা নেক্সট তলৰ শব্দবোৰ আধুনিক ৰূপ লিখা সমাৰ্থক শব্দ লিখা তো এইখিনি তোমালোকৰ টেক্সচুৱেল হয় গ্ৰামাৰ তো তোমালোকে এইখিনি চাই যাবা নেক্সট কুৱেশ্যন আছে নিস্বাৰ্থৰ বাট কেনেকুৱা কবি আনন্দ চন্দ্ৰ আগৰৱালা কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় কাক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে তো 1 মাৰ্কৰ কুৱেশ্যন হয় এইবিলাক তাৰ পিছত চাবা তোমালোকে গাই গোটা পেটে ভৰাল নহবা লোকৰ দুখলৈ চোৱা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা তো এইটো তোমালোকৰ ব্যাখ্যা আহিব তো তোমালোকে এইটো ভালদৰে চাই যাবা নেক্সট কুৱেশ্যন আছে মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট 1 মাৰ্কৰ কুৱেশ্যন আছে লৱণোচৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ওহি বান্ধৱক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল নেক্সট আছে তোমালোকৰ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল হেমকো কি কানিয়াৰ কীৰ্তনৰ ৰচক কোন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় বা এনেদৰে সন্মানীয় আহিব পাৰে কথাষাৰ বুজাই লিখা তো তোমালোকৰ এইটো আহিলে 5 মাৰ্কৰ কুৱেশ্যন আহিব তো তোমালোকৰ এইটো ভালদৰে পঢ়ি যাবা চাই লোৱা এনসাৰটো দিয়া আছে
তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু তোমালোকৰ ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।